আপোনালোকলৈ আগবঢ়াইছোঁ আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱে মোৰ চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অহা বছৰৰ পৰা 3 বছৰলৈ 8 লাখ চাহ শ্ৰমিকক চৰকাৰে দিব নগদ ধন। বিটিআৰত 900 টেট শিক্ষকক নিযুক্তিপত্ৰ প্ৰদান প্ৰমোদ বড়োৰ। ধিঙত সংঘটিত জঘন্য ঘটনা। নাবালিকাক ধৰ্ষণ কৰি পেলাই থৈ গ'ল পথৰ দাঁতিত। 3 পাখণ্ডই ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক। ৰাজ্যৰ আইন শৃংখলা নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এইবাৰ নগাঁৱৰ ধিঙত জঘন্য ঘটনা। টিউচনৰ পৰা উভতাৰ পথত এগৰাকী নাবালিকাক নিৰ্যাতন দুৰ্বৃত্তৰ। কন্যাৰ বাবে ন্যায় বিচাৰি ধিঙৰ ৰাজপথত শ শ জনতা। ৰাজ্যত নিৰ্যাতিতা কন্যা, প্ৰতিবাদমুখৰ ধিং। ডিজিটেল সংবাদ ধিং। নগাঁৱৰ ধিঙত সংঘটিত জঘন্য কাণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ধিং চহৰ। নাবালিকা ধৰ্ষণক কেন্দ্ৰ কৰি ধিঙত উত্তাল পৰিৱেশে বিৰাজ কৰিছে। বৰ্তমান নগাঁও মেডিকেল কলেজত চিকিৎসাধীন দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকী। ইফালে সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত ধিং তথা নগাঁও আৰক্ষীয়ে নিশাই আৰম্ভ কৰিছে অভিযান। ঘটনা সন্দৰ্ভত 2জনক আটক কৰিছে আৰক্ষীয়ে। ধৃত 2জনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল নাবালিকাগৰাকী। নিশা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল ভুক্তভোগী। সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নাবালিকা ছাত্ৰীগৰাকী সংকটমুক্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে। ধিঙৰ ঘটনাত দোষীৰ দৃষ্টান্তমূলক শাস্তি দাবী APCCৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। ধিঙৰ ঘটনাৰ দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। ধিঙৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। ধিঙৰ ঘটনাক অমানৱীয় অপৰাধ আখ্যা দি আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলী পৰিদৰ্শনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰত্যাহ্বান গ্ৰহণ বিধায়ক অখিল গগৈৰ। পীযুষ হাজৰিকাৰ প্ৰত্যাহ্বানৰ পিছতে অখিল গগৈৰ বাসগৃহত পুৰণি বিদ্যুৎ মিটাৰ সংযোগ কৰিবলৈ উপস্থিত APDCLৰ কৰ্মচাৰী। কালিৰ দিনটোত এমাহৰ বাবে পুৰণি মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটাই লগাই চাবলৈ প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰীগৰাকীয়ে। বিধানসভাৰ মজিয়াত প্ৰকাশ ভয়ংকৰ তথ্য। অসমত বিগত 7 মাহত 533টা হত্যা, 4692টা চুৰিকাণ্ড। অসমত প্ৰতিদিনে গড়ে প্ৰায় 2টাকৈ হত্যা, 22টাকৈ চুৰিকাণ্ড। ত্ৰিপুৰাৰ ভয়াৱহ বানত নিহতৰ সংখ্যা 19 জনলৈ বৃদ্ধি। 25 বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ এই বানত প্ৰভাৱিত হৈছে ৰাজ্যখনৰ 17 লাখ লোক। 450টা সাহায্য শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে 65,400 লোকে। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে ডনাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী হ'ব কমলা হেৰিছ। ডেম'ক্ৰেটিক পাৰ্টিৰ আনুষ্ঠানিক মনোনয়ন গ্ৰহণ হেৰিছ।